কঠীয়া তুলিবলৈ আহিছোঁ দেই। ৰাতিপুৱা যিহে ৰ'দ, কাইলৈ বহুত দূৰত বোকা আছে আৰু এতিয়া এয়া কঠীয়া তুলি আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে। আৰু এয়া চাওকচোন, বৰ্তমান যিহেতু পথাৰৰ খেতিত ব্যস্ত হৈ আছোঁ আৰু ভিডিঅ' বাৰু মাজে মাজে আপোনালোকলৈ আহি আছোঁ, সকলোৱে নিশ্চয় পাইছে। আৰু এয়া চাওক, পথাৰৰ পৰিৱেশটো এবাৰ দেখাব খুজিছোঁ। হেল্ল' গাইজ, আজি ইয়াত পাছবেলা কঠীয়া তুলিবলৈ আহিছোঁ দেই। ৰাতিপুৱা যিহে ৰ'দ, কাইলৈ বহুত দূৰত বোকা আছে আৰু এতিয়া এয়া কঠীয়া তুলি আছোঁ। আৰু এইফালে আমি দুইজনীয়ে কঠীয়া তুলি আছোঁ আৰু দাদায়ে লগতে বান্ধি গৈ আছে। মানে পাছবেলা সময়কণ পটককেনে গুচি যায়। এয়া চাওকচোন, আন্ধাৰ হৈ আহিলে আৰু এয়া দুইজনীয়ে কঠীয়া তুলি আছোঁ। আৰু মানে আজি কঠীয়াবোৰত বহুত বোকা আহিছে, সেইকাৰণে বহুত দেৰি লাগি গ'ল। পথাৰৰ পৰা ঘূৰি আহোঁতে এয়া সন্ধিয়া লাগিলে দেই, মানে আন্ধাৰে হ'লগৈ। ইমান বোকা আহিছে কঠীয়াবোৰত, সেইকাৰণে বহুত সময় লাগি গ'ল। এয়া চাওক, আন্ধাৰে হ'ল। এয়া চাওক, কিমান আন্ধাৰ হৈ গ'লগৈ। আৰু এইফালে এয়া মানুহজন আহি আছে, ধৰিব পাৰিছে জানো? এইয়া চাওক, কিমান আন্ধাৰ হৈ গ'ল। কঠীয়া তুলি থাকোঁতে গমেই নাপালোঁ, ইমানেই আন্ধাৰ হৈ গ'ল। এইয়া আগত সেয়া দাদা নবু গৈ আছে আৰু আমি ইয়াৰ পাছত আহি আছোঁ। এইফালে এয়া চাওকচোন, আহি আছোঁ ঘৰলৈ। মানুহৰ ঘৰত, চবৰ ঘৰতে লাইট জ্বলিলে আৰু আমি আহি আছোঁ পথাৰৰ পৰা। মানে কি হ'ল, আজিয়ে কঢ়িয়াই থৈ দিছে ঘৰলৈ কঠীয়াখিনি। মানে লৈ নিবলৈ হ'লে পথাৰৰ পৰা কঢ়িয়াই পথাৰলৈ যোৱালে মানে বহুত দেৰি হ'ব, যিহেতু দূৰ হয় পথাৰখন। সেইকাৰণে আগদিনাখনে মানে ঘৰলৈ কঢ়িয়াই আনি থৈছে। আৰু এয়া চাওক, পানীৰ কিমান হৈ আছে। আৰু আমি আহি এয়া ৰাস্তা পাইছোঁহি আৰু বেছিকণ নাই ঘৰলৈ। পথাৰৰ পৰা যিহেতু ঘৰলৈ অকণমান দূৰেই হয়, ইমান ওচৰতেও নহয়। এয়া চাওক, মানুহৰ ঘৰত চবৰ ঘৰতে লাইট জ্বলিলে। আৰু এয়া মই মোবাইলৰ টৰ্চ জ্বলাই এয়া ঘৰলৈ আহি আছোঁ। আৰু এয়া ঘৰলৈ আহি পালোহি আৰু এয়া ধুনীয়াকৈ কঠীয়াখিনি একে ঠাইতে মানে থৈ দিছে, যাতে ৰাতিপুৱা ঠেলাত উঠাব পাৰে আৰু লৈ যাব পাৰে। আৰু আলিয়ে দুইটাই প্ৰাৰ্থনা কৰি আছে। আৰু আজি মোৰ এই ভিডিঅ' কেনেকুৱা লাগিল সকলোৱে কমেণ্টত জনাব। আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ সকলোকে বাই বাই, শুভৰাত্ৰি।